শিৱসাগৰত ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মাৱলম্বী লোক হয় ঈদৰ এটা দিন অতিবাহিত হোৱাৰ পাছতে ঐতিহাসিক শিৱদৌলত ইছলাম ধৰ্মাৱলম্বী লোকে বিস্কুট আগবঢ়াই দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। উজনি অসমত এতিয়াও ম্লান পৰা নাই সম্প্ৰীতিৰ নিদৰ্শন। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মাৱলম্বী লোক হিন্দু নতুবা মুছলমান অথবা জাতিগত ভেদভাৱেৰে কোনো লোকেৰে পৰিচয় নাই এইখন শিৱসাগৰত। ঈদৰ এটা দিন অতিবাহিত হোৱাৰ পাছতে ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মাৱলম্বী লোকে বিস্কুট আগবঢ়াই দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। নাম তেওঁৰ খলিলুৰ ৰহমান হাজৰিকা। লোকজনে শিৱদৌলত দান কৰিলে নিজা পোহনীয়া গৰু। পুনৰ উজনি অসমৰ এইখন শিৱসাগৰ আৰু ঐতিহাসিক শিৱদৌলত খলিলুৰ ৰহমান হাজৰিকা নামৰ লোকজনে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। খলিলুৰ ৰহমান হাজৰিকাৰ মহানুভৱতাক লৈ শিৱদৌলৰ পূজাৰীগৰাকীয়েও তেখেতক জনালে কৃতজ্ঞতা। এতিয়া এইগৰাকী লোক সকলোৰে চৰ্চাত। তেওঁৰ কৰ্ম হৈ পৰক সকলোৰে আদৰ্শ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, যমুনা 365। আজি মই বহুদিন ধৰি মোৰ ঘৰতে পোহা এটি গৰু, তাক মোৰ পৰিবাৰে মোৰ বেটীয়ে বিস্কুট খুৱাই তাক ডাঙৰ দীঘল কৰিছিলে আৰু গতিকে তাৰ নামো আমি বিস্কুটেই ৰাখিছিলোঁ। এতিয়া আমি সকলোৰে এই গৰু পোৱালিটো দৌললৈ আগবঢ়াই থৈছিলোঁ। আজি বহাগৰ সোমবাৰে মই আজি গৰুটো আহি শিৱসাগৰ ঐতিহাসিক দৌলত মই তাক অৰ্পণ কৰিছোঁ। তেনেকৈ বেয়া এটা লগা নাই, যিহেতু এটা পবিত্ৰ কামৰ কাৰণে তাক আগবঢ়োৱা হৈছে ন, আৰু মন্দিৰত সকলো মৰম পাব, তাত দান দিয়া হৈছে, খাব পাব, সি খুব বিস্কুটো খাব পাব। সৰুৰ পৰা বিস্কুট খুৱাইছিলোঁ মই তাক। মই বুলি নহয়, মায়ে খুব মৰম কৰিছিলে, চেত্ৰীদাই খুব মৰম কৰিছিলে। মই যেতিয়া আহোঁ তেতিয়া মই আহিম, নিশ্চয় আহিম। ইয়াতে থাকোঁ আৰু মানে শিৱসাগৰততো অহা হ'বই। এবাৰ আঙুলিটো মানে তাক খুৱাই থাকোঁতে মই পাহৰি গ'লোঁ যে আঙুলিটো তাৰ মুখৰ ভিতৰতে আছে। মই তাক মৰম কৰোঁতে সি আঙুলি চুবাই দিলে মোৰ এই বাওঁফালৰ ডাঙৰ আঙুলিটো, বুঢ়া আঙুলিটো। তাকেই আৰু এটা ডাঙৰ উৎসৱ আজি সোমবাৰ বহাগ মাহৰ এই ভক্তবৃন্দ আমাৰ যি ধৰ্ম অনুষ্ঠান বুলি কওঁ, আমাৰ নিজৰ ভিতৰত হিন্দু মুছলমান আদি কৰি যোনে ভক্তি কৰি আছে, মনুষ্য জীৱনৰ আত্মা পৰমাত্মা সকলো একেই। ভগৱানৰ ওচৰত কোনো ডাঙৰ ঈশ্বৰ আল্লাহ আদি কৰি কোনো নাই। আমাৰ পৃথিৱীত আহি পেলাই ইয়াৰ সকলোৱে ভাগ ভাগ কৰি ভাৱ লৈ আছোঁ, এইটো সামাজিক ৰাজনীতিক হিচাপে। কিন্তু মই ভক্তপ্ৰাণ হিচাপে সেইকাৰণে এজন মুছলমান ভক্তবৃন্দ আজি নন্দী এটা শিৱদৌলত উৎসৰ্গা কৰিবলৈ আহিছে আৰু মোক মাতি পেলাই ইয়াতে পূজা কৰিছে। এই আমাৰ ভিতৰত যি সম্প্ৰীতি বুজাই আছোঁ, এই ৰাইজক জনাবৰ কাৰণে যাতে আমাৰ ভিতৰত ভালে কুশলে সমাজখন ৰক্ষা কৰক, দেশখন ৰক্ষা কৰক, ভাৰতৰ সমস্ত ৰাষ্ট্ৰখনৰ ভালৰ মংগল কৰি আপোনালোকৰ ভিতৰত যাতে কোনো ধৰণৰ বিভেদ নকৰি পেলাই ভাৰতকে যেন সকলো মংগল কৰি মিলা প্ৰীতিৰ সৈতে ৰাখে, এইখিনিয়ে মই আশীৰ্বাদ কৰিছোঁ ভক্তবৃন্দক। জয়